মোৰ নাম খুচি। মোৰো দুচকুত আছিল হেজাৰ সপোন, আছিল বহু হেঁপাহ। পিছে এতিয়া সকলো চুৰমাৰ হৈ গ'ল 6 জুলাই ৰাতিৰ ঘটনাৰ পৰা। 5জন নৰপিশাচৰ কামনাৰ বলি হ'লোঁ মই। কাৰাগাৰতো থাকিলোঁ 10 দিন। হয়, আপুনি ঠিকেই শুনিছে। দলবদ্ধ ধৰ্ষণৰ বলিও হৈছিলোঁ মই আৰু জেললৈও যাবলগীয়া হৈছিল মই। কল্যাণী বাইদেউ আৰু তন্ময় দাদাকো কাৰাৰুদ্ধ কৰা হৈছিল, যি দুজন ব্যক্তি মোৰ সতে থিয় হৈছিল প্ৰতি মুহূৰ্ততে। 10 জুলাই দুপৰীয়া আমি বিহাৰৰ আৰাৰিয়া মহিলা থানাত যাব লগা আছিল। তাৰ পিছত স্থানীয় আদালতত গোচৰ দাখিল কৰিব লগা আছিল। মই অশিক্ষিত, কিন্তু মোৰ এই 22 বছৰ বয়সতে জীৱনৰ অভিজ্ঞতাৰ পৰা বহুখিনি শিকিছোঁ। তন্ময় দাদা আৰু কল্যাণী বাইদেউৰ ঘৰত মই কাম কৰোঁ। তেওঁলোকৰ লগত সামাজিক সংগঠনৰ সৈতেও জড়িত হৈছোঁ। তেওঁলোকৰ লগত থাকি এইখিনি কথা অন্তত বুজিছোঁ যে আইনৰ দৃষ্টিত সকলো সমান। সেইদিনা মই বৰ ভয় খাই আছিলোঁ, কিয়নো আদালতত বিবৃতি দিব লগা আছিল। মই জনা নাছিলোঁ যে আদালতত সেই ল'ৰাজনো উপস্থিত থাকিব, যাৰ বাবে মই বলি হ'ব লগা হ'ল দলবদ্ধ ধৰ্ষণৰ। সি মোৰ বন্ধু আছিল, কেৱল বন্ধু। মই চাইকেল চলাই ভাল পাওঁ। সি মোক মটৰ চাইকেল চলোৱা শিকাব বুলি কৈছিল। মোৰ হাবিয়াস বাঢ়িছিল। কিমান যে ভাল লাগিব, যলৈকে ইচ্ছা তালৈকে যাব পাৰিম। দুদিনমান সি মোক ভালকৈ শিকাইছিল। পিছে 6 জুলাইৰ সন্ধিয়া মটৰ চাইকেল শিকোৱাৰ অজুহাততেই সি মোক অন্য এঠাইলৈ লৈ গৈছিল। তাৰ সৈতে আৰু 4জন মিলিত হৈছিল। তাৰ পিছত মোৰ লগত যি হ'ল শুনিলেই আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। সেইবাবেই আমি আদালতৰ দ্বাৰস্থ হ'লোঁ। আদালতত তাক দেখি মই থৰ থৰ কঁপিছিলোঁ। প্ৰশ্ন হৈছিল, তাৰ মুখামুখি নোহোৱাকৈ আছুতীয়াকৈ ল'ব নোৱাৰেনে মোৰ বিবৃতি? মোৰ লগত যি হৈছে সেই সম্পৰ্কে মই কাকোৱে জনাব বিচৰা নাছিলোঁ। মোৰ শংকা আছিল সমাজে মোকেই দোষিব। মই চাইকেল চলোৱা, মটৰ চাইকেল চলাব শিকা, স্বাধীনভাৱে ঘূৰি ফুৰা, সংগঠনৰ লগত জড়িত হোৱা আদি কথাবোৰৰ মাজত মই ধৰ্ষিতা হোৱাৰ কাৰণ বিচৰা হ'ব নেকি? পিছে তেনেকুৱাই হ'ল। কাক কিমান উত্তৰ দিম, কিমান উপলুৱা সহ্য কৰিম? মোৰ পেহীয়ে ক'লে, যদি এতিয়াই মাত নামাতা সেই ল'ৰাজাকে পুনৰ তোমাক অশান্তি দিব। ময়ো সাহস গোটালোঁ। থানালৈ আহি পুলিচৰ সন্মুখত মই বহুবাৰ ব্যাখ্যা কৰিব লগা হ'ল ধৰ্ষণৰ ভয়ানক মুহূৰ্তবোৰ। বাৰে বাৰে মোকেই দোষী সজাব বিচৰা হৈছিল পুলিচ থানাত। অভিযুক্তৰ পৰিয়ালবৰ্গৰ পৰা প্ৰথমে নানা প্ৰলোভন আৰু পিছলৈ বিভিন্ন ধৰণৰ ধমকি সকিয়নি পাব লগা হ'ল। বাতৰি কাকতসমূহত মোৰ নাম ঠিকনা সকলো প্ৰকাশিত হ'ল। মোৰ পৰিচিত অপৰিচিত সকলো লোকেই মোৰ বিষয়ে জানিলে। মই যি বদনামলৈ ভয় কৰিছিলোঁ সেয়াই হৈ আছে। আদালতত দীঘলীয়া অপেক্ষাৰ অন্তত বিচাৰপতি মহোদয়ে মোক ভিতৰলৈ মাতিলে। কোঠালিটোৰ ভিতৰত কেৱল তেওঁ আৰু মই। তেওঁ মোৰ কথাবোৰ শুনিলে আৰু লিপিবদ্ধ কৰিলে। তাৰপিছত পঢ়ি শুনালে। মই একো বুজি নাপালোঁ। বুজাই দিবলৈ তেওঁক অনুৰোধ জনালোঁ। তেওঁ মোৰ অনুৰোধ নাৰাখিলে। তেওঁ মোক স্বাক্ষৰ কৰিবলৈ ক'লে। মই বুজি নোপোৱাকৈ স্বাক্ষৰ কৰিবলৈ সন্মত নহ'লোঁ। তেওঁ মোক ভীষণ ধমকি দিলে। মই ইমানেই ভয় খালোঁ যে ততালিকে স্বাক্ষৰ কৰি কল্যাণী বাইদেউৰ ওচৰলৈ দৌৰি আহিলোঁ। খন্তেক পিছত আমাক পুনৰবাৰ ভিতৰলৈ মাতিলে। বিচাৰপতি মহোদয় তেতিয়াও খঙত অগ্নিশৰ্মা হৈ আছিল। তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলোঁ। আমাৰ কথালৈ ভ্ৰূক্ষেপ নকৰিলে তেওঁ। আদালতৰ অৱমাননা কৰা বুলি আমাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিলে। পিছে এতিয়াও মুক্তভাৱে বিচৰণ কৰি আছে 4জন অপৰাধী। 10 দিনৰ পিছত মই জামিনত মুক্ত হ'লোঁ। কিন্তু এতিয়াও মোৰ লগত থিয় হোৱা মানুহখিনি কাৰাগাৰত। মই জানো তেওঁলোক আগলৈও মোৰ লগত থাকিব। আমি এই যুদ্ধখন চলাই যাম।
এয়া আমাৰ অংগীকাৰ। ন্যায় নোপোৱালৈ আমি সৰ্বশক্তিৰে যুঁজি যাম।